হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আমাৰ গুৱাহাটী অহা হৈছে ছেকেণ্ড ডে। আৰু যোৱাকালি আমি গৈছিলোঁ চিৰিয়াখানা আৰু ছায়েন্স মিউজিয়াম, যাৰ ভিডিঅ' আপোনালোকে অলৰেডি দেখিবলৈ পাইছে মোৰ চেনেলটোত। আৰু আজি আমি এটুকুৰা বিশেষ ঠাইলৈ যাম, কিন্তু সেই ঠাইটুকুৰাৰ কথা আগতীয়াকৈ মই আপোনালোকক নজনাম। আপোনালোকে দেখিব, আৰু যাৰ কাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যোৱাৰ আগতে মোৰ ডাউন টাউনত আৰু এজনী বা আছে, প্ৰথম তেওঁলোকৰ ঘৰলৈকে যাম, কাৰণ তেওঁলোকৰ তাত দুপৰীয়াৰ লাঞ্চটোৰ কাৰণে আজি মাতিছে, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ সেয়ে। আৰু তাৰ পাছত আমি ফুৰিবলৈ যাম। আৰু আমাৰ উমক চাওকচোন, একেবাৰে ৰাতিপুৱা উঠিয়েই পাক্কাত বহি লৈছে আৰু বায়েকৰ লগত খুব ধুনীয়াকৈ কিবা কিবি কথা পাতি আছে। দুয়োটাৰ মাজত ঠিক বণ্ডিঙো আছে, আৰু নাজানো কিয় ই বায়েকক ঠিক পিটেও। তাৰপাছত আমি ওলাই গ'লোঁ বাহঁতৰ তালৈকে। এয়া আমি গৈছোঁ গাড়ীত, বাহঁতৰ তালৈকে যাম। তাত আমি দুপৰীয়াৰ লাঞ্চটো কৰিম। লাঞ্চটো কৰি পেলাই আমি আবেলিলৈকে ফুৰিবলৈ যাম। ধ্যান, কি কৰি আছা? এইটো ধ্যান, এইটো আমাৰ ধ্যান বাবুৰ পিছে পিছে আহি গ'ল খটাসুৰ। আমি এতিয়া গৈ আছোঁ শ্বহীদ উদ্যানৰ ফালে। শ্বহীদ উদ্যান নে কি? শ্বহীদ স্মাৰক পথ। মাহীৰ ফোনটো মই ধৰিছোঁ, তো আমি এতিয়া আহিছোঁ শ্বহীদ উদ্যান। আমি চব আমাৰ ওম, এইফালে চাই দিয়া, ওম, মাহী, মা আৰু মই। আমি এতিয়া ৰাস্তাত খোজকাঢ়ি আছোঁ। ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজিৰ এইখনৰ ওচৰতে আমাৰ মেইন এইমটো শ্বহীদ বেদী, শ্বহীদ স্মাৰক উদ্যান। শ্বহীদ স্মাৰক উদ্যান। চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া লাহেকৈ গধূলি হ'ব আৰু চব লাইট চাইট জ্বলাই দিব। কি সেইটো? অঁ, আৰু এই দূৰৰ পিনে বেলিটো যে ওলাইছে, ওমে দেখি পেলাই একেবাৰে ইমান ভাল পাইছে। চাওকচোন ইমান ধুনীয়া লাগিছে। খুব খুব ধুনীয়া মানে এটা ভিউ। আৰু এইটো চাওকচোন, সেইটো হৈছে শ্বহীদ স্মাৰক ক্ষেত্ৰ আৰু উদ্যান। তাৰ মানে এইটো বনাইছে, ইমান ধুনীয়া লাগিছে নহয়। আৰু বহুত দূৰৰ পৰা দেখা যায় একদম চিটিৰ। আৰু ইয়াতে দীপৰ বিলৰ ওচৰত, দীপৰ বিল ন, দীপৰ বিলৰ ওচৰত মোটামুটি খোজকাঢ়ি ভালেখিনি ওচৰ পাইছোঁ আমি। এতিয়া আমি এমাৰ্চ ওপৰেদি চৰাই গৈ আছে। দীপৰ বিল ন, এইখন দীপৰ বিল। ইয়াৰে ওপৰত সদায় এইবোৰ চৰাই উৰিয়ে থাকে। আপোনালোকে সদায় দেখা পাব এইবিলাক আহিলে। এয়া ওচৰৰ পৰা ভিউটো চাওকচোন, ইমান ধুনীয়া লাগিছে। আৰু এতিয়া হয় নেকি, অঁ, এইবিলাক বহি পেলাই মানে লাইট শ্ব' খোজকাঢ়ি পেলাই চাব পাৰি। অঁ, খুব ধুনীয়াকৈ বনাইছে তাৰমানে। আৰু ভিতৰত সোমাই আমি এনেকৈ গৈ আছোঁ। এতিয়া গৈ য'ত শ্বহীদবিলাকৰ কিছুমান ট্ৰিবিউট হিচাপে কিছুমান ষ্টেচু ৰাখি থৈ দিছে, বা সেই আছাম মুভমেণ্টৰ টাইমৰ যিখিনি মেমৰি, সেই গোটেইখিনিকে ধুনীয়াকৈ ভিতৰত সংৰক্ষণ কৰি থৈ দিয়া আছে। আৰু সেইটো আমি চাবলৈ পাম এনেকৈ চিধাই গৈ পেলাই। ইমান ধুনীয়া লাগিছে নহয়, পূৰা একদম হোৱাইট পেইণ্ট দিয়া হৈছে। আৰু সঁচা কথা ক'ব গ'লে, মোৰ এইটো দেখি পেলাই এই যে ৰাজস্থানৰ যিবিলাক ফৰ্টছবোৰ যে আছে, মোৰ তেনেকুৱা এটা ভাইব আহিছে। ইয়াৰ মানে আৰ্কিটেকচাৰটোৰ কথা কৈছোঁ মই। চাৰিও পিনৰ পৰা দীপৰ বিলৰ ফালৰ পৰা অহা হাৱা, ঠিকছে হাৱা বলি আছে। আৰু ওমে যে এনেকুৱা ফূৰ্তি পাইছে। আৰু এতিয়া আমি এণ্ট্ৰি কৰিছোঁ ভিতৰৰ পিনে, য'ত আছাম মুভমেণ্টৰ গোটেইখিনি মেমৰি তাত ধুনীয়াকৈ সজাই থোৱা আছে। আৰু এনেকৈ সোমাইয়ে দেখিবলৈ পাইছোঁ ডাঙৰকৈ জয় আই অসমটো। আৰু এই যে টাইলছটো দেখিছে নহয়, সেইটো মাৰ্বল পাথৰৰ হয়। ইয়াত আনকি চেণ্ডেলছো লৈ যাব নিদিয়ে।
কিন্তু আমাক কোনেও কোৱা নাছিল, সেয়েহে আমি ভুলতে লৈ গৈছিলোঁ। পিছত আকৌ ভিতৰত ছিকিউৰিটি গাৰ্ডে যেতিয়া ক'লে, আমি বাহিৰত আকৌ এবাৰ খুলি থৈ গৈছোঁ। আৰু এয়া ৱালত চাওকচোন, এই ধুনীয়াকৈ সেই সময়ৰ ইনচিডেণ্টখিনি একেবাৰে নিউজ পেপাৰত যেনেকৈ ওলাইছিল তেনেকৈ ফ্ৰেম কৰি পেলাই ৱালত লগাই থৈ দিয়া আছে। আৰু আছাম মুভমেণ্টৰ যিখিনি শ্বহীদ আছিল, শ্বহীদসকলৰ ষ্টেচুবোৰৰ ভিতৰত সজাই থোৱা আছে। মানে এটা খুব প্ৰাউড মুমেণ্ট, সঁচাই খুব ভাল লাগিছে মোৰ এইটো। আৰু এয়া আমি উভতিবৰ সময়ত চাৰিওপিনে লাইটবোৰ জ্বলাই দিছে, কাৰণ সন্ধিয়াই লাগিলে। আৰু লাইটবোৰ জ্বলাই দিয়াৰ পিছত পৰিৱেশটো যে কি ধুনীয়া লাগিছে নহয়। আৰু এতিয়া এই সন্মুখত ফুড কোৰ্ট এখন আছে, তাত আমি খালোঁ গৰম গৰম গাখীৰ দিয়া চাহ আৰু টেকেলি পিঠা, যিটো মোৰ খুবেই প্ৰিয় হয়। আৰু সেয়া চাওকচোন চন্দ্ৰটো, আমি আহোঁতে বেলিটো, ৰঙা বেলিটো প্ৰায় ডুব যাওঁ যাওঁ অৱস্থা, আৰু এতিয়া চন্দ্ৰটো ইমান ধুনীয়া লাগিছে। আৰু এয়া চাওক, এই আমাৰ অমে দৌৰ দিছে। এতিয়া আমি যাওঁগৈ, ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আজিলৈ আহিছোঁ দেই।